ভিউয়াৰ্স আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰো ইমান বেয়া নহয়, ভালেই, কিন্তু মানে আজি বহুত দুখ লগা দিন এটা মোৰ কাৰণে নহয়, হয়তো প্ৰত্যেক মাতৃৰ বাবে এই দিনটো দুখ লগা। মানে কি ইচ্ছা নাই, কিন্তু মানে নিদিলেও নহয় তেনেকুৱা হৈ গৈছে। মানে আজি আমাৰ বাবুৰ বেজী আছে। আগতেও দিলোঁ দুটা, মানে তাৰ বেজীৰ দিনা মোৰ মনটোহে বেয়া লাগে, কিয় নাজানো আৰু। তো এতিয়া আমি ৰেডি হ'ব ওলাইছোঁ আৰু আমি যাম বেজী দিবৰ কাৰণে। তো এতিয়া আমাৰ বাবুক এয়া মই ৰেডি কৰি দিলোঁ আৰু ময়ো ৰেডি হৈ লওঁ। তো ভিডিঅ'টো দেখাই আছোঁ, শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এয়া বাবুক লৈ ওলালোঁ যাবৰ কাৰণে। মাও গ'ল হয়, মাৰ কঁকালৰ বিষ হৈ আছে। প্ৰত্যেকবাৰ গৈছিলে, এইবাৰ বাবু আৰু ময়ে আৰু অকলে যাব লাগিব। এতিয়া মানে চবৰে মনটো বেয়া লাগি আছে আৰু তাক বেজীটো দিয়াৰ পিছত কান্দিব, এনেই সি ফূৰ্তি কৰি থাকে ন। এয়া বাবু আৰু মই আহি আছোঁ, বেছি দূৰত নহয়, সেইবাবে খোজকাঢ়ি আহিছোঁ। তো মোবাইল লোৱাটো অলপ দিগদাৰী হয়, সি পৰি যাবও পাৰে। পিছত বাকীখিনি দেখাই আছোঁ আৰু আপোনালোকে চাই যাব। ইয়াতে কাষৰে খুৰী এজনীয়ে বাবুক ল'লে, সি যেতিয়া হাঁহি আছিলে আৰু সিহঁতৰ ছোৱালীজনীক ইয়াতে বেজী দি আছিলে। বাবুক বেজী দিছিলে, সি বহুত কান্দিছে। তাক বেজী দিছে কিন্তু মোৰ মনটো বহুত বেয়া লাগি গৈছিলে, চাবই নোৱাৰিলোঁ। এয়া বাবুক বেজী দিয়া হৈ গ'ল আৰু ই কান্দিছে, এতিয়া টোপনি গৈ আছে আৰু আমি এনেকৈ আহি আছোঁ। আমি এনেকৈ ঘৰ আহি পালোঁ, বৰষুণো দিব চাগে আৰু কি বেচেৰাৰ বিষতে টোপনিয়ে গ'ল। বেয়া লাগিছে সঁচাকৈ, মানে কি বাৰ কোৱাৰ নিচিনা হৈছে, কিন্তু নাজানো কিয় বেজী সানিছে তাত কিন্তু বিষাইছে মোৰ যেন লাগিছে। বাবুক এনেকৈ শুৱাই থৈ দিলোঁ, সি বহুত কান্দিলে বেচেৰাই। বাবুক শুৱাই থলোঁ, সি শুলে অলপ বিষটো কমিব, মানে বিষটো নকমে, সি অলপ কমকৈ মানে কি কষ্টটো পাব আৰু বিষটো যেতিয়া অনুভৱ কৰিব নোৱাৰিব, কষ্টটো কমকৈ পাব। সেইকাৰণে তাকো আৰু শুৱাই দিলোঁ আৰু সি শুৱা টাইমখনতেই মই ভাত বহাই লওঁ, ভাতকেইটা খাই লওঁ, আৰু মই নাখালে সিনো কেনেকৈ পাব। তেনেকুৱাকৈ মাৰো কঁকালৰ বিষ হৈছে, মা নোৱাৰে। সঁচাই মনটো কিবা মৰি গৈছে একেবাৰে, মানে ইমান কান্দি আছে। মই তাৰ সেই কান্দা ভিডিঅ' বেছিকৈ শ্বুট কৰিবৰ কাৰণে মানে মনে যোৱা নাই আৰু তাক লৈ থাকিবই লগা হৈছে। আজি একদম চিম্পল বনাইছোঁ, দালি বনাইছোঁ, দালিত আলু বেঙেনা এনেকৈ দিছোঁ, মানে খাব মন নাই আৰু। ডাঙৰ কিবা এটা হ'লে সহ্য কৰিব পাৰি বা ক'ব পাৰে অমুক হৈছে, মোৰ ইয়াতে বিষাইছে বা তাত বিষাইছে, কিন্তু মানে ক'ব নোৱাৰা ল'ৰা ছোৱালীৰ হ'লে, মানে ইমান সৰুতে তিনিটা বেজী পাইছে, আমাৰ এটা বেজী পালেই কিমান বিষায়। তো মানে মনটো ভাল লগা নাই, একেবাৰে বেয়া লাগি আছে। নাখালেও নহয়, এইবাবে এনেই নিৰামিষকৈ এনেকৈ খাই থৈ দিওঁ আৰু। অলপ পিছতো সি আৰু উঠিলে আৰু কান্দিব, কাৰণ বিষালেতো কান্দিবয়ে। আমাৰ ধুনু বাবু ন, আমাৰ পুপু বাবু ন, নাকান্দে নহয়, ধুনু বাবুই নাকান্দে, হয়নে? আমাৰ পুপু বাচ্চা। সেইটো মোবাইল চাব নাপায়, ডাঙৰ হ'লে চাবা দে, বহুত ডাঙৰ হ'লে দে। এতিয়া এনেকৈ চাব নাপায়, দেখিছেনে বাৰু? তাক মোবাইলটো দেখালে মানে পূৰা চাই থাকে, ভাবে কি বা বস্তু হয় এইটো। অলপ টোপনি গ'ল, কান্দিলে এতিয়া আৰু এনেকৈ আছে আৰু মোৰ লগত। বোলো অলপ মোবাইলটো এনেকৈ থাকি কিনে তাক ৰাখি দিওঁ, এনেই মোবাইল নেদেখাওঁ, কিন্তু মানে কান্দি থাকিলে বহুত বেয়া লাগি যায়, সেইবাবে এনেকৈ দি থৈ দিছোঁ আৰু। ন বিষাইছে নেকি? নাই দিয়া ন, নাই দিয়া, ভাল পাই যাবা নহয়। দেখিছেনে, সি কেকাই আছে অলপকৈ।
এতিয়া মই ইয়াৰ লগত এনেকৈ খেলি আছোঁ আঁঠুৱা গোটেই একেবাৰে টানি থৈ দিছোঁ আৰু যাতে সি মানে কি মহৰ কামোৰ খাব নালাগে এনেই বেজি হান খাইছে আৰু বোলে এইবাৰ মহে কামুৰিব লাগে হ'ব আৰু এয়া মোৰ কিবা লাগিছে নেকি ইচ তাক চুমা খাওঁতে চাওকচোন কি হৈছে মোৰ নাকটো ক'লা ক'লা হৈ গৈছে হয়নে কিবা ক'বা তুমি কিবা ক'বা আৰু কোৱা কোৱাচোন কি ক'বা শুংগা আৰু কোৱা আৰু পুপুলু আমাৰ ন তুমি প্ৰিয়াংশু না প্ৰিয়াংশু আমাৰ প্ৰিয়াংশু বৈশ্য তুমি প্ৰিয়াংশু বৈশ্য হয়নে বেজি দিছে বিষাইছে ন বিষাইছে ভাল কৰি দিব দিয়া ভগৱানে ভাল কৰি দিব নমৈ ভাল কৰি দিব বিষাইছে বিষাইছে টুকু মোৰ বিষাইছে টুকু এনেকৈ তাৰ লগত লাগি আছোঁ আৰু মানে তাৰ যাতে বিষটো অনুভৱ নহয় তাকে চেষ্টা কৰি আছোঁ কেনেকৈ ৰাখিব পাৰোঁ ইমান মানে কি বিষটো অনুভৱ নোহোৱাকৈ তাক বেচেৰাটো এতিয়া আৰু ভিডিঅ' বনোৱা নহ'ল আজি ইও বহুত কান্দিলে সেইবাবে ইয়াক মানে লৈ আছোঁ এতিয়া অলপমান ল'লেই ঠিক হয় আৰু থ'লে আৰু কান্দে বিষায় হ'লে এনেকৈ তাক লৈ আছোঁ বমিও কৰিলে বহুত সেইবাবে ভিডিঅ' বনোৱা নহ'ল যদি বাই